হেল্ল' এভৰিৱান, মই মঞ্চুৱে মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। এয়া হাঁহৰ মাংস খাওঁ বুলি ভাবিলোঁ, হোলী বুলি। তাকে এওঁক ক'লোঁ বজাৰলৈ যোৱাচোন, হাঁহৰ মাংসকে অলপ লৈ আনিবা। তাকে লৈ আহিলে। আমাৰ দুজনহে মানুহ, সেইটো কাৰণে হাঁহৰ মাংস বেছিয়ে হৈছে দিয়কচোন। এয়া আধা থৈ দিম, আধা এতিয়া বনাম বুলি ভাবিলোঁ। তাকে এয়া কোমোৰাও লৈ আহিছিলে লগতে। কোমোৰাও ভাবিলোঁ ইয়াতে এফাল দি দিওঁ, কেনেকুৱা হ'ব? আপোনালোকে খাই কেনেকুৱা ভাল পায় ক'বচোন। কোমোৰাৰ লগত ভাল পায় নে হাঁহৰ মাংস এনেদৰে আলুৰ লগতে বনাই খায়? মই কিন্তু কোমোৰাৰ লগত খাই খুব ভাল পাওঁ, কাৰণ কোমোৰাডোখৰ দি দিয়াৰ লগে লগে আপোনাৰ হাঁহৰ মাংসখিনি বৰ ধুনীয়া হয়। এইটো জহা কোমোৰা বুলি কয়। ইয়াৰ এটা গোন্ধ বেলেগ, ইয়াত সোৱাদ এটা বেলেগ আহে। খাবলৈ খুব ভাল লাগে কোমোৰাটো, কেতিয়াবা খাই চাবচোন। এয়া কোমোৰাটো মই এফালহে দিছোঁ দেই। এয়া মই কাটি লৈছোঁ ধুনীয়াকৈ। আচলতে কোমোৰা কাটিবলৈ মই বিৰাট টান পাওঁ জানেনে, তথাপিও কাটিছোঁ আৰু উপায় নাই, খাবলৈতো কাটিবই লাগিব নহয় জানো। এয়া কাটি লৈছোঁ দিয়কচোন ধুনীয়াকৈয়ে। অলপ ডাঙৰ ডাঙৰকৈ কোমোৰাখিনি কাটি ল'ব লাগিব, ডখৰ ডখৰ কৰি। তাৰপিছত মই এয়া বাকলি গুচাই লৈ ধুনীয়াকৈ কাটি আছোঁ। অলপ গুটি আছিলে, সেয়া গুটিবিলাকো এৰুৱাই লৈছোঁ দেই। এইটো আচলতে কোমোৰাটো কোমলীয়া আছিলে, কাটিব দিয়ক ভালেই লাগিলে। এয়া হৈ গ'ল কোমোৰা ৰেডি। এয়া মই পিঁয়াজ কাটি লৈছোঁ। পিঁয়াজ মই মাংস অনুযায়ী 3টা দিছোঁ। আপোনালোকে মাংসখিনি অনুপাতে আপোনালোকে পিঁয়াজকেইটা দিব। হাঁহৰ মাংসত আচলতে পিঁয়াজ বেছি হ'ব লাগে, তেতিয়াহে খাই ভাল লাগে। এয়া পিঁয়াজখিনি মই কাটি ল'লোঁ। তাৰপিছত মই এটা আলু কাটি লৈছোঁ। এয়া বাকলি গুচাই লৈছোঁ। এয়া কাটি ল'লোঁ, 4ফাল কৰিছোঁ এটা আলু। ৰচুন আদা মই গুচাই লৈছোঁ। তাৰপাছত মই ইয়াতে একেবাৰে ভাবিলোঁ পিচিয়ে লওঁ দিয়কচোন। এয়া মই খুন্দুনাত পিচি লৈছোঁ পটাপট। এওঁ আকৌ মোক ভোক লাগিছে কৈ আছে, সেইটো কাৰণে মই জ্বলা জ্বলিকৈ বনাইছোঁ দেই। ভিডিঅ'বোৰ অকণমান ইমানো ভাল হোৱা নাই, দিছোঁ আৰু আপোনালোকক। প্লেটখনত উলিয়াই লৈছোঁ আদা নহৰু। এয়া মই ৰেডি কৰি লৈছোঁ সকলোখিনি। এয়া মই গেছটো জ্বলাই পেনখন পাতি লৈছোঁ। ইয়াতে মই তেল দিম এতিয়া। তেলখিনি গৰম হোৱালৈকে মই এয়া হৈ গৈছে গৰম। ইয়াতে দালচেনি, 2খন তেজপাত দি দিছোঁ, অলপ লৰাই দিছোঁ। তাৰপিছতে কাটি থোৱা পিঁয়াজ কেইপিচ মই ইয়াতে দি দিম। এয়া ধুনীয়াকৈ পিঁয়াজখিনি দি দিছোঁ। এতিয়া লৰাই দিম। এয়া লৰাই আছোঁ ৰঙা হোৱালৈকে মই ভাজি থাকিম। এয়া এতিয়া মই নহৰু আদা দি দিছোঁ। এয়া 2টা জলকীয়া দি দিছোঁ। এয়া মই অলপ ভাজি ৰাখিম। এয়া হৈ গৈছে ৰঙা, দেখিছেনে? ইয়াতে মই মাংসখিনি দি দিছোঁ। এয়া অলপ লৰাই দিছোঁ। তাৰপাছত মই ইয়াতে 1 চামুচ হালধি গুড়া দিছোঁ, 1 চামুচ মিট মছলা দিছোঁ, 1 চামুচ ধনিয়া দিছোঁ, 1 চামুচ নিমখ দিছোঁ সোৱাদ অনুযায়ী। এয়া লৰাই দিছোঁ। এতিয়া ধুনীয়াকৈ মছলাখিনি মিক্স নোহোৱালৈকে লৰাই থাকিব। হাঁহৰ মাংস আপোনালোকে যিমানে লৰাব সিমানেই খাবলৈ সোৱাদ হয়। এয়া লৰাই দিছোঁ। তাৰপিছত মই ঢাকন মাৰি দিম অলপ দেৰিৰ কাৰণে। এয়া ভাবিলোঁ ভাতখিনিও পাতি লওঁ জ্বলা জ্বলি কৰি। এয়া গেছটো জ্বলাই ভাতখিনিও পাতি লৈছোঁ দিয়কচোন। এইফালে মাংসৰ পৰা তেল বিৰিঙি গৈছে। এয়া দেখিছে নহয়, হাঁহৰ মাংসৰ পৰা তেল কেনেধৰণে ওলাইছে। ইমান ধুনীয়া হৈছে কালাৰটো। এয়া আকৌ এবাৰ লৰাই দিছোঁ। এয়া ঢাকন পৰা উলিয়াই দিছোঁ। দেখিছে নহয়, কালাৰ একদম চেঞ্জেই হৈ গৈছে আৰু। এয়া লৰাই দিছোঁ। ইয়াতে মই আলুকেইডোখৰ এড কৰি দিম। আলুকেইডোখৰ সিজালৈকে মই লৰাই থাকিম। মই বেছিকৈ ঢাকন মৰা নাই কিন্তু দেই, ইয়াতে অলপ টাইমহে ঢাকনখন মাৰি দিছোঁ। বেছিকৈ হাঁহৰ মাংস ঢাকন মাৰি থাকিলে খাবলৈ ইমান ভাল নালাগে। ইয়াতে মই এতিয়া আলুকেইডোখৰ হৈ যোৱাৰ লগে লগে কোমোৰাখিনি এড কৰি দিছোঁ। কোমোৰাখিনি সিজিবৰ কাৰণে মই খালি ঢাকন মাৰি দিছোঁ। এয়া কোমোৰা সিজি গৈছে। ইয়াতে মই আধা চামুচ ৰেড চিলি দিছোঁ কালাৰৰ কাৰণে। এয়া লৰাই দিছোঁ। এয়া লাহে লাহে মোৰ
কোমোৰা হৈ গৈছে ইয়াতে মই পানী এড কৰি দিম এয়া গৰম পানী এড কৰি দিছোঁ এয়া হৈ গৈছে ঢাকন মাৰি দিম এতিয়া ৱাও ইমান ধুনীয়া হৈছে ইয়াতে মই গোটা জিৰা ধনিয়া মই খুন্দি ৰাখিছিলোঁ ইয়াতে দি দিলোঁ এতিয়া মই অলপ দেৰি উতলাই পিনে এয়া মই আকৌ ধনিয়া কেইডোখৰ দি দিছোঁ ধনিয়াখিনি দিয়াৰ পাছতে মই ঢাকন মাৰি গেছটো অফ কৰি দিম অলপ দেৰি পাছত মই এয়া দেখিছে নহয় উলিয়াইছোঁ ইমান ধুনীয়া হৈছে নহয় মাংসখিনি লোভৰ পানী পৰি গৈছেগৈ দেই আজিলৈ বাই বন্ধুসকল আকৌ নতুন ভিডিঅ' এটা লৈ আহি আছোঁ আপোনালোকৰ মাজলৈ ভিডিঅ'বোৰ যদি চাই ভাল পাইছে লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু মোৰ ফেচবুক পেজখনো আপোনালোকে ফ'ল' কৰি দিব মঞ্জু নেওগ চেতিয়া বুলি আছে তাতে গৈ